নমস্কাৰ আপোনালোক সকলোকে ৰাজীৱ দত্ত ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ইয়াকেই কৈ অভিজ্ঞতা। এই শিৰোনামটোৰ তাৎপৰ্য আপোনালোকৰ আগত কোৱাৰ আগতে আপোনালোকে মই কোৱা এই কাহিনীটো শেষলৈকে প্ৰথমে শুনকচোন। যদি আপোনালোকৰ এই কাহিনীটো শুনি ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এবাৰ এহাল যুৱক যুৱতীৰ বিয়া ঠিক হ'ল। সকলো ঠিকে থাকে আছিল, কিন্তু কইনাৰ বাপেকে এটা চৰ্ত ৰাখিলে। সেই চৰ্তটো হ'ল যিদিনাখন দৰাই কইনাক আনিবলৈ যাব, অৰ্থাৎ বিয়া দিনাখন যিদিনাখন দৰাই কইনাৰ ঘৰৰ পৰা আনিবলৈ যাব, সেই বৰযাত্ৰীৰ লগত কোনো বৃদ্ধ ব্যক্তি দৰাৰ লগত যাব নোৱাৰিব। দৰা ঘৰৰ মানুহে আচৰিত পালে, কিন্তু উপায় নাই। তেওঁলোকে ক'লে হ'ব বুলি। যিদিনাখন বিয়া হ'ল, যেতিয়া দৰা কইনা আনিবলৈ যাবৰ সময় হ'ল, সেই সময়ত দৰাৰ ককাক আকুৰগোজ হৈ পৰিল। তেওঁ দৰাৰ লগত কইনা আনিবলৈ যাবই। নানান বুজোৱাৰ পিছতো তেওঁ আকুৰগোজ হৈ পৰিল। তেওঁ যাবই। এতিয়া কি কৰে? উপায় নাপায় তেওঁক কোৱা হ'ল যে তেওঁ দৰাৰ গাড়ীতে বহি যাব, কিন্তু ৰভাথলীলৈ তেওঁ যাব নোৱাৰিব। সেই ককাকজনে সেই কথাষাৰ মানি ল'লে। অৱশেষত দৰা আৰু বৰযাত্ৰীৰ দল কইনা ঘৰত গৈ উপস্থিত হ'ল। সকলো ঠিকে থাকে চলি আছিল, কিন্তু কইনা ঘৰৰ কোনোবা ব্যক্তিয়ে সেই বৃদ্ধ ব্যক্তিগৰাকীক অৰ্থাৎ ককাকজনক গাড়ীৰ ভিতৰত দেখা পালে, আৰু লগে লগে সেই ব্যক্তিজনে কইনাৰ দেউতাকক গৈ কথাটো ক'লে। কইনাৰ দেউতাকে এই কথাষাৰ শুনি খঙত থাকিব নোৱাৰা হ'ল, কাৰণ তেওঁলোকক প্ৰথমেই কোৱা হৈছিল যে দৰাৰ লগত কোনো বৃদ্ধ ব্যক্তিক আনিব নোৱাৰিব। এতিয়া কইনাৰ বাপেকে ক'লে যে মই ছোৱালী নিদিওঁ, অৰ্থাৎ বিয়া ভংগ কৰি দিলে। এতিয়া সেই দৰা আৰু বৰযাত্ৰী দলটোৱে কৰে কি? তেওঁলোকে নানান অনুৰোধ কৰিবলৈ ধৰিলে, কিন্তু কইনাৰ বাপেকে নেমানে। শেষত কইনাৰ বাপেকে এটা আকৌ চৰ্ত ৰাখিলে। তেওঁ বৰযাত্ৰী দলটো আৰু দৰাজনক ক'লে যে মই কইনাক এটা চৰ্তত আকৌ দিম। সেই চৰ্তটো হ'ল, মোৰ ঘৰৰ কাষেদি এখন নদী বৈ গৈছে। সেই নদীখনত তোমালোকে পানীৰ ঠাইত যদি গাখীৰ বোৱাই দিব পাৰা, তেতিয়াহ'লে মই ছোৱালী তোমালোকলৈ বা দৰালৈ দিম। এইটো এটা আচৰিত চৰ্ত ৰাখি দিলে। এই চৰ্তটো কেনেকৈ এতিয়া পালন কৰে? এখন নদীত কেনেকৈ পানীৰ ঠাইত গাখীৰ বোৱাই দিয়ে? এই গোটেই কথাখিনি গাড়ীৰ ভিতৰত সেই বৃদ্ধ ব্যক্তিগৰাকী অৰ্থাৎ দৰাৰ ককাকে শুনি আছিল। তেওঁ গাড়ীৰ পৰা নামি গৈ ৰভাথলী পালেগৈ। ৰভাথলীত তেওঁ কইনাৰ বাপেকক ক'লে যে ঠিক আছে, আমি আপোনাৰ চৰ্তটো মানিবলৈ মান্তি আছোঁ, কিন্তু আপুনিও এটা কাম কৰি দিব লাগিব। এই যিখন নদীত আপুনি পানীৰ ঠাইত গাখীৰ বোৱাই দিবলৈ কৈছে, আপুনি এটা কাম কৰি দিব লাগিব। ইয়াত যিমানখিনি পানী আছে, এই পানীখিনি সিঁচি আপুনি অন্ত কৰি দিব লাগিব। তেতিয়া আমি তাৰ ঠাইত যিমান পানী আপোনালোকে সিঁচি দিব, আমি তাৰ ঠাইত গাখীৰ বোৱাই দিম। এতিয়া কইনাৰ বাপেকো ফচি গ'ল। কইনাৰ বাপেকে কৰে কি এতিয়া? উপায় নাপায় কইনাৰ বাপেকে ছোৱালীজনী সেই ল'ৰাজনলৈ বিয়া দিবলগীয়া হৈ পৰিল। এই গোটেই কাহিনীটোৰ এটা নিৰ্দিষ্ট তাৎপৰ্য আছে। এই কাহিনীটো নিৰ্দিষ্ট তাৎপৰ্য এইটোৱেই যে ইয়াৰ অৰ্থ হ'ল, সেই বৃদ্ধ ব্যক্তিগৰাকী যিগৰাকীয়ে পানীখিনি সিঁচি দিবলৈ ক'লে আৰু তাৰ ঠাইত গাখীৰ বোৱাই দিম বুলি ক'লে, সেই বৃদ্ধ ব্যক্তিগৰাকীয়ে নিজৰ জীৱনৰ অভিজ্ঞতাৰ ফালৰ পৰা সেই কথাটো ক'ব পাৰিছে। অৰ্থাৎ অভিজ্ঞতাই মানুহক কেনেকুৱা পৰিপুষ্ট কৰি তোলে
ই এটা সুন্দৰ উদাহৰণ নহয় জানো? সেই বিয়াখন এটা মাত্ৰ উদাহৰণহে। সেই বৃদ্ধ ব্যক্তিগৰাকী মাত্ৰ এটা উদাহৰণহে। আমি হয়তো বহুতে নিজকে শিক্ষিত বুলি কওঁ, কিন্তু আমি কিতাপৰ শিক্ষিত হ'ব পাৰোঁ। কোনোবা হয়তো ইংৰাজীত, কোনোবা হয়তো অংকত, কোনোবা হয়তো বিজ্ঞানত শিক্ষিত, জ্ঞানী, কিন্তু জীৱনৰ প্ৰকৃত শিক্ষাত আমি অশিক্ষিত। আমিও এতিয়াও শিক্ষিত নহয়। যিজন ব্যক্তি আমাতকৈ বয়োজ্যেষ্ঠ, তেওঁ পৃথিৱীখন আমাতকৈ বহুত দেখিছে, তেওঁ আমাতকৈ অভিজ্ঞতাৰে পুষ্ট, আৰু যিজন ব্যক্তি অভিজ্ঞতাৰে পুষ্ট সেইজনে প্ৰকৃত শিক্ষক নহয় জানো? এজন ব্যক্তি অভিজ্ঞতাৰে পুষ্ট হ'লে তেওঁ জীৱনটো আগুৱাই নিয়াত সহায় হয়। সেইকাৰণে ইংৰাজীত কোৱা হৈছে, গুড ডিচিশ্যন কামছ ফ্ৰম এক্সপিৰিয়েঞ্চ এণ্ড এক্সপিৰিয়েঞ্চ কামছ ফ্ৰম বেড ডিচিশ্যন। অৰ্থাৎ ভাল সিদ্ধান্ত অভিজ্ঞতাৰ পৰা আহে, আৰু এই ভাল সিদ্ধান্ত বেয়া অভিজ্ঞতাৰ পৰাই নাহে জানো? তেতিয়াহ'লে আপোনালোকে বা আমি সকলোৱে ভাবি চাওঁ আহকচোন, আমি সকলো অভিজ্ঞতাৰে পুষ্ট হয় জানো? প্ৰকৃত অভিজ্ঞতাৰে যিজন ব্যক্তি পৰিপুষ্ট হয় তেওঁ জীৱনত কেতিয়াও বিফল নহয়। কথাষাৰ এবাৰ ভাবি চাবচোন। ধন্যবাদ।